মই হাত জোৰ কৰি কৈছোঁ, জুবিন দাৰ সমাধিস্থলত কোনোবাই যদি যায় তেনেহ'লে হাত জোৰ কৰি কৈছোঁ মদ খাই নাযাব, কাৰণ এখন পবিত্ৰ স্থান হয়, মন্দিৰৰ নিচিনা হয়। মানুহে মন্দিৰত গ'লে মদ খাই যায় জানো কওকচোন? আপোনালোকে যদি জুবিন দাক ইমানেই ভাল পায় তেনেহ'লে মন্দিৰত যাওঁ, জুবিন দাৰ সমাধিস্থলত এখন মন্দিৰ হয়, তাতে যদি আপোনালোকে যায় তেনেহ'লে মদ খাই কিয় যায় কওক? এইটো কথা কওক। আমাৰ অসমৰ মুখ্যমন্ত্ৰী আজি কুৱেশ্যন কৰিবলগীয়া হৈ আছে, তাতে মানুহে মদ খাই মদ ঢালে বুলি কিনে। এইবিলাক আৰু কি ক'ম আৰু কওকচোন? আৰু তাতে অসমত অকল অসমীয়া মানুহে তাতে যোৱা নাই, তাতে বহু ৰাজ্যৰ পৰা মানুহ আহে, দেশ বিদেশৰ পৰা মানুহ আহে, আৰু তেওঁলোকে যদি এইবিলাক বস্তুবিলাক চায় তেনেহ'লে তেওঁলোকে কি বুলি ভাবিব কওক? জুবিন দা অকল অসমৰ নহয়, বিশ্বৰ হয়। জুবিন দাক ভাল পোৱা মানুহ অকল অসমতে নাই, দেশ বিদেশতো আছে। আজি যদি তেওঁলোকে যদি অসমত আহি যদি এইবিলাক পৰিস্থিতি দেখা পাব তেনেহ'লে কি ক'ব কওক? আৰু মই ভাবোঁ আপোনালোকে এনেকুৱা নকৰিব। জুবিন দাক মই জানো আপোনালোকেও জুবিন দাক বহুত ভাল পায়, কিন্তু সেই বুলি আপুনি এই মন্দিৰখনত যাই কিনে যদি আপোনালোকে মদ ঢালে আৰু মদ খাই যায়, ভাল দেখা যায় জানো কওকচোন আপোনালোকে? মোৰ ভিডিঅ' বনোৱা উদ্দেশ্য এইটোৱে আছিলে। যদি মই কিবা ভুল কৰিছোঁ, কিবা ভুল ক'লোঁ, মোক ক্ষমা কৰিব।